আমি সৰু থাকোঁতে অৰ্থাৎ আপুনিও যেতিয়া সৰু আছিল আমাক সকলোকে শিকোৱা হৈছিল যে ভালকৈ পঢ়, ডাঙৰ মানুহ হ'ব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, ডাঙৰ চাকৰি কৰিব লাগিব, সফল হ'ব লাগিব, সমাজত নাম প্ৰতিষ্ঠা কৰিব লাগিব, টকা পইচা বহুত ঘটিব লাগিব, সকলোতে আগবাঢ়িব লাগিব। কিন্তু কোনেও আমাক সেইটো সময়ত যেতিয়া আমি সৰু আছিলোঁ এইটো নিশিকালে। যদি আমি সফল নহওঁ, কিবা কাৰণত আমি সফল নহওঁ, তেন্তে আমি মানুহ হৈ থাকিব পাৰিম নে নাই? আমি মানুহ হৈ থাকিব নোৱাৰিম নেকি বাৰু? কথাটো আপুনি এবাৰ ভাবকচোন। আপোনাক বাৰু সৰুতে কোনোবাই শিকাইছিলনে? কিন্তু আজি সমাজত মানুহক চিনি পোৱা যায় বা আনৰ আগতো চিনাকি কৰি দিয়া হয় যে এই মানুহজনে কি কৰে, মানে কেনেকুৱা কাম বা চাকৰি কৰে, কিমান দৰমহা পায়, কিমান সা সুবিধা পায়, কিমান টকাৰ মানুহ, কিমান উপাৰ্জন কৰে। যিকোনো পদ্ধতিৰেই উপাৰ্জনটো গুৰুত্ব দিয়া হয় বা বিল্ডিং কেনেকুৱা, গাড়ী কেইখন আছে, কিমান মাটি কিনিছে, কেনেকুৱা ঠাইত মাটি কিনিছে, ক'ত মাটি কিনিছে, কিমান কি কৰি এই মানুহজনে আগবাঢ়িছে, ঠিক সেই ধৰণে ইজনে সিজনক চিনাকি কৰি দিয়ে। কিন্তু সেই যিজন মানুহক চিনাকি কৰি দিছে সেই মানুহজন কেনেকুৱা মানুহ, কিমান সৎ, কিমান অসৎ, চৰিত্ৰ কেনেকুৱা, জীৱনত কিমান দুৰ্নীতি কৰিছে, কিমান কেছ চলিছে, কিমানক কেনেকৈ ঠগাইছে, এইটো কিন্তু কোনেও নুসুধে বা কোনেও কাকো জানিলেও নকয়। আৰু এইখিনি কথাতেই বহু মানুহ ভিতৰি ভাঙি পৰে, মন দুৰ্বল কৰি পেলায়। আজিৰ সমাজে কৰা এই পদ্ধতিগতভাৱে আজিৰ সমাজে কৰা তুলনা দেখি মানুহবোৰ দুৰ্বল হৈ যায়, যিবোৰে সৎ পথত থাকে। মই মোৰ নিজৰ জীৱনত দেখিছোঁ কিছুমান মানুহ মই জীৱনত দেখিছোঁ, এই বাহিৰৰ পৰা তেওঁলোক খুব সফল, বিৰাট ধন টকা পইচা, গাড়ী বাংলা বিল্ডিং, সা সম্পত্তি সকলো আছে, কিন্তু ভিতৰৰ পৰা সকলো শেষ, সকলো খালী, ভিতৰত আনন্দ ফূৰ্তি জীৱন বুলি কোনো এটা বস্তুৱেই নাই। কাৰণ তেওঁলোকে কেতিয়াও কাকো সহায় কৰিব পৰা নাই, কোনো ভাল কামত নিজকে সহযোগী কৰি জড়িত কৰিব পৰা নাই, কেৱল সকলো সময়তে টকাৰ পিছত, সা সম্পত্তিৰ পিছত দৌৰিয়ে কৰি আছে। প্ৰকৃত জীৱনৰ সুখ তেওঁলোকে কেতিয়াও অনুভৱ কৰিবলৈ সময়ে পোৱা নাই বা অনুভৱ কৰিবলৈ সময়েই নহ'ল, কেৱল টকাৰ পিছত দৌৰি থাকোঁতে। আৰু কিছুমান মানুহ আজিৰ সমাজৰ দৃষ্টিত সফল নহয়, সমাজে তেওঁলোকক সফল বুলি নক'ব পাৰে, কিন্তু তেওঁলোকৰ মন বহুত ভাল, চৰিত্ৰও ভাল, তেওঁলোক পৰোপকাৰী, সৎ পথেৰে উপাৰ্জন কৰি দুবেলা দুসাঁজ খাই অতি সুন্দৰকৈ সুখী হৈ পৰিয়ালৰ লগত চলি আছে। জীৱনৰ প্ৰকৃত আনন্দ তেওঁলোকে উপভোগ কৰিছে, জীৱন জীয়াবলৈ যি অৰ্হতাৰ প্ৰয়োজন সেইবোৰ শিকিছে আৰু জীৱনটো জীয়াইছে খুব আনন্দৰে, কাকো কেতিয়াও ঠগোৱা নাই, তেওঁলোক সকলোকে উপকাৰ কৰিছে, তেওঁলোকে সদায় সজীৱ মনৰ মানুহ। এই বয়সত মোৰ এই যিটো বয়স, এই বয়সত মই আজি এটা কথাই বুজি উঠিছোঁ, সফলতা জুখিবলৈ হ'লে সফলতা এটা কিন্তু পৰ্যায় নহয় যে ইমানখিনি পালে মানুহ এটা সফল হয়, ইমান ধন সম্পত্তি হ'লে মানুহ এটা সফল হয়, সেইটো কিন্তু নহয়। আনক দেখুৱাবলৈ কৰা এটা পদ্ধতিৰ সীমাৰেখা হ'ল সফলতা। কিন্তু মানুহ যিটো প্ৰকৃত মানুহ বুলি কওঁ, মানুহ হ'বলৈ হ'লে মনুষ্যত্ব গুণেৰে সমৃদ্ধ হ'ব লাগিব, সমাজৰ কিছু দায়িত্ব লোৱা হ'ব লাগিব,
এক মূল্যবোধ থাকিব লাগিব, যি মূল্যবোধে সততা, দায়বদ্ধতাৰ, সহানুভূতিৰ সৃষ্টি কৰিব। কথাটো হয়নে নহয়? আপোনাৰ গাত বাৰু এইবোৰ গুণ আছেনে? আপুনি যদি জীৱনত সততা ৰাখিছে, সততাক যদি আপুনি জীৱনত যদি প্ৰাধান্য দিছে, সহানুভূতি ৰাখিছে কাৰোবাৰ প্ৰতি, তেন্তে আপুনি হাৰি যোৱা মানুহ নহয়। কেতিয়াও আপুনি হাৰি যোৱা নাই, আৰু হাৰি যাব আপুনি কেতিয়াও নোৱাৰে। যদি কেতিয়াবা আপুনি নিজকে কেতিয়াবা ক'ৰবাত হেৰুৱাই পেলোৱা যেন অনুভৱ কৰে, যদি আপুনি ভাবে মোৰ জীৱনটোত একো এটাই নাপালোঁ, তেতিয়া আপুনি মনত ৰাখিব, আপুনি প্ৰথমে এজন মানুহ, মনুষ্যত্ব গুণ থকা এজন মানুহ। সফলতা পাছত আহিব, কিন্তু এজন প্ৰথমতে মানুহ হ'ব লাগিব। মানুহ নোহোৱাকৈ যদি আপুনি সফলতা আনিব বিচাৰে নহয়, সেইটো কিন্তু আপুনি জীৱন জীয়াবৰ যিটো পদ্ধতি, এই পদ্ধতি আপুনি নাপাব। আপুনি মনত আনন্দ নাপাব, সুখ নাপাব। কিছু টকা পইচা আপুনি ভৰ্তি কৰি ল'ব পাৰে, গতিকে আপুনি সদায় মানুহ হৈ থাকক। মই এই চেনেলটোত এই কথাখিনি মই মানুহক ডাঙৰ হ'বলৈ শিকোৱাৰ বাবে কোৱা নাই। মই মাথো সেইসকল মানুহক কৈছোঁ যিবোৰে মানুহ হৈ আছে, আনৰ দৃষ্টিত কিন্তু সফল হ'ব পৰা নাই। মই সেই মানুহক আজিও মানুহ হৈ থাকিবলৈ মই এবাৰ মনত পেলাই দিছোঁ যে আপুনিও মানুহ হৈ থাকক আৰু জীৱনটো উপভোগ কৰক। যদি এই কথা আপোনাৰ মনত অকণমান যদি ক'ৰবাত যদি লাগিছে, তেতিয়াহ'লে আকৌ মই আপোনালোকৰ লগত দেখা হ'ব। আজিলৈ এৰিছোঁ, নমস্কাৰ।